এই খালটোত ইমান মাছ আছে বাপ্পা ঐ মালিকে কিজানি পুৰা ধনী এই খালটোত যদি চুৰ কৰিব পাৰো না এতে এটা মই দৌৰকে নাও নাই আৰু মই ইয়াতে মাছ আছে বহুতো চুৰ কৰিব লাগব মই এই ৰ এইটো বল দেখিছিলি এই ৰ মই লাঠি এটা ল বাপ্পা মই পানী জুখি আছো পানী জুখি আছো নাযায় ভিতৰত দেখি নহয় খুৰা আপুনি মাছৰ কিলো কেনেকা দি আছে নো 500 টকা আৰু হলুদ 10 টকা আৰু মাগুৰত 5 টকা মাগুৰ 5 টকা দৰকেনা 500 টকা অ হলুদ 10 টকা অ আৰু মাগুৰ 5 টকা অ বাপ্পা ঐ দৰকেনা কিলো দামে বেছি অ দৰকেনাৰ হেৰি চকুৰ পাৰ হয় না দৰকেনা খালি ও দৰকেনা খালি চকুৰ পাৰ হয় নেকি মোৰ 500 টকা আনা নহয় 8 টকা আনা জাল নাই কিবা এখন হেৰি নাই তই মাছ বেপাৰী ৰ মাছ তোক ৰ ঐ তোক ক'ত চলা খুৰা নামাৰ ঐ খুৰা বেছি না খাইলে লাগছি তই কাহা ৰ নাম্বাৰ খুৰা ভালকে বকচোন অলপ বকচোন খুৰী কব খুৰী আপুনি চাকচোন মই এটা মাছ কিনি আহিছো ই মোক চোৰ বুলি কৈ আছে মই চোৰ আপুনি দেখাই পাই মই সদায় ৰাস্তা দি যাওঁ হয়নে নহয় ই মোক চোৰ বুলি কৈ আছে খুৰী মই চুৰ তই যা ডাঙৰ কল্লু চুৰ কৰবে আছি আজিৰ পৰা মই খালুত বেৰা দি যাব লাগব নাই এখন বেৰাকে ভাঙি কিনে উলে থলো কাঠো নাই নহয় পাপ্পা আজি মানে এই ও তুই বুটি গেল আজি মাল খালো বহুত আজিৰ পৰা আৰু মাল বেলেগত য'ত ফাঁচি লাভ নাই মই ঘৰকে যাম ও মাই আজি সাংঘাতিক বাছলো দে এই মাছ মালিকটো আহিছে নেকি কি পিছে ও বাপ্পা ঐ আজি বা চুৰ কৰিব নাযাওঁ মই লাগালি কিনি খাম ও বাপ্পা ঐ আজি সাংঘাতিক বাছলো দে এতিয়া অলপ বহি ৰ ও মাই আজি বা চুৰ নকৰো কিনি খাম আজি বা নমস্কাৰ ৰাইজ মোৰ লগত আছে বিমান কলিতা আৰু আছে ৰিমলি কলিতা মোৰ নাম হৈছে শ্ৰী সুৰুজ মহন্ত আৰু আমাৰ ডিৰেক্টৰৰ নাম হৈছে ধৰ্মেন্দ্ৰ সুমন আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টিটো বজাই দিব আৰু যদি যিমান পাৰে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আমি নতুন শিল্পী হয় আমাৰ ভিডিঅ' ভাল নহ'বও পাৰে সেইবাবে আপোনালোকে চাই অলপ হ'লেও ভাল পাব কিজানি আশা কৰোঁ আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ' আৰু যেনেকৈ বৃন্দাবনৰ শ্ৰীকৃষ্ণ সদায় বজাই থাকে পাৰি আৰু আমাৰ ভিডিঅ' চালে আপোনালোকে সদায় থাকিব